কোকৰাঝাৰত বিজেপি অবিহনে চৰকাৰ নহয়, 25তো বিজেপি অবিহনে চৰকাৰ নহয়। ডেষ্টিনেশ্যন আছে আমাৰ, ডেষ্টিনেশ্যন আমি ৰিচ কৰিবই লাগিব। বিজেপি নেশ্যন সৰ্বব্যাপী সৰ্বস্পৰ্শী সৰ্বগ্ৰাহী। ডেষ্টিনেশ্যন ইজ ডেট, বুজি পাইছেনে? সৰ্বব্যাপী সৰ্বস্পৰ্শী সৰ্বগ্ৰাহী হ'ব লাগিব। আপোনালোকে মিত্ৰ জুতিও তথাপি তেওঁলোকে যে বিজেপিয়ে চৰকাৰ গঠন কৰিব। 2025 আৰু বহুত দিন আছে, আপোনালোকে অপেক্ষা কৰক 2025লৈকে কি হয়, কোনফালৰ হাৱা কোনফালে যায়, কেতিয়া ৰাতি হয় কেতিয়া দিন হয়, এইটো 2025টো বহুত দিন আছে। এতিয়া আমি বহুত স্পীডত কাম কৰি আছোঁ। বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰাটো আমাৰ এটা ডাঙৰ উদ্দেশ্য আছিলে আৰু UPPL BJP মিলি পেলাই এতিয়া বড়োলেণ্ডত শান্তি আনিবলৈ সক্ষম হৈছোঁ। চ' বড়োলেণ্ডৰ ৰাইজেহে ঠিক কৰিব অনাগত দিনত ৰাজনীতিৰ পথাৰখনত ৰাজনীতিৰ দিশখন কোনফালে নিৰ্ণয় কৰিব, সেইটো বড়োলেণ্ডৰ ৰাইজে নিৰ্ণয় কৰিব। গতিকে আপোনালোকেও ইয়াৰ ডাঙৰ এটা সাক্ষী যে যোৱা 17টা বছৰত BPFৰ সময়ত কি হৈছিলে, তাৰ আগত কি হৈছিলে, তাৰ পিছত কি হৈছিলে, গোটেই ঘটনা পৰিঘটনাবিলাকৰ আপোনালোকে সাক্ষী হয় আমাৰ সাংবাদিকসকলে। গতিকে এইটো সময়ে ঠিক কৰিব কোনপালি কি হ'ব। 2024 লোকসভা নিৰ্বাচন আছে, এইটো কথা আপোনাৰ আগতেও বহুত প্ৰশ্ন কৰা হৈছে। সেইদিনাটো আপোনালোকে নিজাববীয়াকৈ কেইটা চিট? সিদিনাটো ভালকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাৰ মিটিঙত আহি কৈ গৈছে। গতিকে আমাৰ যিটো আণ্ডাৰষ্টেণ্ডিং, আমাৰ যিটো এলায়েন্স, যিটো চলি আছে, চলি থাকিব। কাৰণ এই এলায়েন্সটো কোনোবা ব্যক্তিৰ কাৰণে নহয়, এই এলায়েন্সটো বড়োলেণ্ডৰ শান্তিৰ কাৰণে, বড়োলেণ্ডৰ উন্নয়নৰ কাৰণে। গতিকে ইয়াত কিবা এটা তেনেকুৱা আছে বুলি মই নাভাবোঁ। কোকৰাঝাৰ চিটটোতো এইটো কোকৰাঝাৰ চিটটো কণ্টেষ্ট কৰিব, নকৰা কোনো কথা নাই। আৰু কোকৰাঝাৰ চিটৰ লগতে যিটো 14টা চিট আছে, তাত মিত্ৰজোঁটৰ যিবিলাক কেণ্ডিডেট হ'ব, AGP BJP বা UPPLৰ সকলো কেণ্ডিডেট জিকিব। ইয়াৰ কাৰণে আমি কাম কৰিম। এইটো BPF ঠিক কৰিব, কাৰণ ইমানক ডাঙৰটো ঠিকা ল'ব নোৱাৰোঁ। BPFৰ কি হ'ব, ইয়াৰ ঠিকাটো কেনেকৈ ল'ম? ইফালে ডাঙৰ ঠিকাদাৰ আছে। BPFো কৈছে যে তেওঁলোকক কোকৰাঝাৰত প্ৰাৰ্থী দিব বা মংগলদৈতো দিব। ৰাজনীতি কৰা মানুহবিলাকৰতো সেইটোৱে হয়, পলিটিচিয়ান থিং অফ ইলেকশ্যন, ষ্টেটছমেন থিং অফ জেনেৰেশ্যন। গতিকে দ'জ হু আৰ পলিটিচিয়ান দে উইল অলৱেজ থিং অফ ইলেকশ্যন। তো তাৰ একো ভুল কথা হ'ব নোৱাৰে, এইটোতো ভাবিবই আৰু।